আৰু উপস্থিত আমাৰ বড়ো হাৰিমু আফাদৰ সভাপতি আৰু প্ৰাইমাৰী বড়ো টিচাৰ এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক ডাঙৰীয়া আৰু আমাৰ দলৰ বিষয়ববীয়াসকল আৰু আমাৰ অংশগ্ৰহণ কৰা সকলো মিডিয়াৰ ডাঙৰীয়াসকল, আপোনাৰ সকলোলৈ মোৰ বড়ো সাহিত্য সভাৰ পৰা আৰু আজি যিটো আলোচনা হ'ল এই আলোচনা মজিয়াৰ পৰা আপোনাৰ সকলোলৈ ধন্যবাদ প্ৰথমতে মই আগবঢ়াইছোঁ। যিয়ে নহওক, বৰ্তমান চলি থকা যিটো পপুলেশ্যন চেঞ্চাছ হাউচ লিষ্টিংটো হৈ গ'ল, এই বিষয়ত আমাৰ বড়ো সাহিত্য সভা আৰু বড়ো সাহিত্য সভাৰ যি এলাইট যি সংগঠন আমি খুব গুৰুত্ব সহকাৰে লৈছোঁ যে বৰ্তমানলৈ যি হাউচ লিষ্টিং সেইটো হৈ গ'ল আৰু পিছত পৰ্যায়ক্ৰমে বিভিন্ন ধৰণৰ চেঞ্চাছটো হৈ যাব। সেইকাৰণে আমি আগতীয়াকৈ বৰ্তমান যিটো ফৰ্মত দেখিলোঁ বড়ো ভাষাৰ কোনো ইয়াত ফৰ্ম বিতৰণ কৰা হোৱা নাই, কিন্তু আমি বিচাৰিছিলোঁ যে যিহেতু বড়ো সাহিত্য বা ভাৰত সংবিধানৰ ৮ম অনুসূচীত অন্তৰ্ভুক্ত এটা ভাষা, এই ভাষাৰ মৰ্যাদাটো পাৰ্লামেণ্ট পৰ্যায়তো আছে, UPSCতো আছে। বড়ো ভাষাটি ক'ব পৰা পাৰ্লিয়ামেণ্টত আমাৰ তেনেকুৱা এটা মৰ্যাদা এই ভাষা। অসম বিধানসভাতো আমাৰ বড়ো ভাষাৰেদি আমি বক্তব্য দিব পৰা যিটো সুবিধা আছে, এনেকুৱা ক্ষেত্ৰত এই চেঞ্চাছৰ যি ফৰ্ম, এই ফৰ্মটো বড়ো ভাষাত নোহোৱাৰ বাবে আমি খুব দুখিত আৰু বড়ো সাহিত্য সভা আৰু বড়ো সাহিত্য সভাৰ লগত আমাৰ যি এলাইড অৰ্গেনাইজেশ্যন আছে চবেই দুখ প্ৰকাশ কৰিছে। পৰ্যায়ত যি আমি বিচাৰিছোঁ বড়ো ভাষা এইটো আহিব, হ'ব লাগে আৰু এই বস্তুটো চৰকাৰে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব লাগে বুলি আমি আজি এই মজিয়াৰ পৰা চৰকাৰলৈ আবেদন জনাইছোঁ। লগতে এইটোৱে এটা কথা যে যিহেতু আমি বিচৰা ধৰণে বৰ্তমানলৈ হোৱা নাই, সেইকাৰণে আমি আজিৰ আলোচনাৰ মাধ্যমেদি আহ্বান জনাম যে বিভিন্ন পলিটিকেল দল সংগঠন, বিভিন্ন যে নেশ্যনেল যি অৰ্গেনাইজেশ্যন আছে, অসম সাহিত্য সভাকে ধৰি অসম ছাত্ৰ সন্থাকে ধৰি যে যিহেতু সমন্বয়ৰ কথা ইয়াত আহিছে, আমি অসমত সমিলমিলভাৱে আমি সকলোৱে একেলগে থাকিব লাগে। সেইকাৰণে যিহেতু বড়ো ভাষা ৮ম অনুসূচীত ভাৰত সংবিধানত অন্তৰ্ভুক্ত হ'ল যেতিয়া, এই ক্ষেত্ৰত কিয় বড়ো ভাষাটো থাকি গ'ল এইটো সকলোৱে চিন্তা কৰিব লাগে। বৰ্তমান অসম সাহিত্য সভাই সমন্বয়ৰ কথা আমাৰ লগত আলোচনা কৰিছে, কৰিব আকৌ বড়োলেণ্ড ইউনিভাৰ্চিটিত হ'ব। এই সমন্বয়টো আমি সাহিত্যৰ মাধ্যমেদি কেনেকৈ আনিব পাৰোঁ, সেই এখেতসকলেও আমাৰ কাৰণে কথা বা মাত মাতিবলগীয়া আছে বুলি মই ক'ম। যিয়েই নহওক যে আমি আমাৰ যিটো আমাৰ হ'বলগীয়া বা আমি যিটো বিচাৰিছোঁ সেই বস্তুটো আমি পাবৰ কাৰণে আমি অতি সোনকালে অসমৰ মুখ্যমন্ত্ৰীক আমি লগ ধৰিম। অসমৰ মুখ্যমন্ত্ৰীক লগ ধৰি আমি কথাটো ক'ম আৰু আমাৰ যিটো দাবী এইটো অতি শীঘ্ৰে বনাব বা কৰিব লাগে, আমি এই বস্তুটো তেখেতক জনাম। আৰু দৰকাৰবশতঃ আমি যে RGI ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া এই পৰ্যায়লৈকেও গৈ পেলাই আমি আলোচনা কৰিম যে যিহেতু আমাৰ ভাষা সংবিধান মতে যিটো আমি মৰ্যাদা পালোঁ,
সেই মৰ্যাদাটো বজাই ৰাখিব লাগে বুলি আমি ভাবোঁ। আমাৰ এইটো হ'ল দাবী। এতিয়া আমাৰ সকলো দল সংগ জাতি সকলে বিচাৰিছে যে কিয় নহ'ল, কিয় হোৱা নাই, হ'ব লাগে। আমি ইয়াৰ কাৰণে পিছৰ পৰ্যায়লৈ কি কাৰ্যপন্থা গ্ৰহণ কৰিব লাগে, সেই কাৰ্যপন্থাটো আমি আমাৰ ৰাইজক লৈ, বিভিন্ন দল সংগঠনক লৈ আমি আলোচনা কৰি যাম। আৰু সেই আলোচনাৰ মাধ্যমেদি আমাৰ কাৰ্যসূচী যদি অতি সোনকালে যদি এই কথাত যদি চৰকাৰে আমাক সমৰ্থন নিদিয়ে বা কাৰ্যকৰী গ্ৰহণ নকৰে, তেনেহ'লে আমাৰ কাৰ্যপন্থাটো আমি পিছলৈ আগুৱাই লৈ গৈ থাকিম। সেইকাৰণে আজি মিডিয়াৰ যোগেদি এই কথাটোকে যি আমি আমাৰ সভাত আলোচনা হৈছিল, আজি সভাত বৈঠকত এইখিনি আপোনাসকললৈ আৰু চৰকাৰলৈ মই এইখিনিকে জনালোঁ। ধন্যবাদ। যিহেতু ভাষাটো চৰকাৰী মৰ্যাদা পোৱা, আমি নিশ্চয় আমাৰ এটা বিশ্বাস আছে, এইটো চৰকাৰে অতি সোনকালে আমাৰ সিদ্ধান্তটো বা আমি বিচৰাটো তেখেতসকলে সমৰ্থন দিব বা কাৰ্যকৰী কৰিব। তাৰপিছত যদি নকৰে, আলোচনা বিলোচনাৰ মধ্যে আমি পিছৰ কাৰ্যসূচীটো কি ধৰণৰ কৰা হয়, আমি আলোচনাৰ মাধ্যমেদি সেইটো গ্ৰহণ কৰিম। কিন্তু আপাতত তেনেকুৱা এটা আজিলৈ সিদ্ধান্ত আমি লোৱা নাই। আমি তেনেকুৱা কাকো সন্দেহ কৰা নাই যে যিহেতু অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হোৱা আগতীয়াকৈ যিসকলৰ হৈছে অন্তৰ্ভুক্ত, এইবিলাকৰ আগতে আহিছিল, আজিও আহিছে। পিছৰ পৰ্যায়ত অন্তৰ্ভুক্তি হোৱা ভাৰত সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হোৱা ভাষাকেইটা অহা নাই। 6টা ভাষা আছিল, এই 6টা ভাষাৰো অহা নাই। কিন্তু যেতিয়া আচল পপুলেশ্যন চেঞ্চাছ এইখিনিত আমি আহিব তেনেকুৱা আশা ফালি আছোঁ। আৰু আমাৰ আশাটো পূৰণৰ কাৰণে আমি চৰকাৰক আমি আবেদন জনাম।